নমস্কাৰ বন্ধুসকল, আনদিনাৰ দৰে আজিও মই আপোনালোকক মোৰ ডেইলি ব্লগছলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই শুই উঠি গা পা ধুই মই এতিয়া গাড়ীখনত ধূপ ধূনা লগাই আপোনালোকে দেখা পাইছে, ধূপ লগাই মই এতিয়া যাত্ৰাৰ কাৰণে ওলাইছোঁ। দেখা যাওক দিনটো আজি কি হয়। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব, ক'ত কি হয় আপোনালোকক দেখুৱাই থাকিম দিনটোত আজি। বলক তেন্তে দেৰি নকৰি আজিৰ যাত্ৰা আৰম্ভ কৰোঁ। আজিৰ প্ৰথম মোৰ পেচেঞ্জাৰ এওঁৱেই হৈছে, এওঁক লৈ এতিয়া যাব লৈছোঁ কৰিমচক অভিমুখে। দেখা পাইছে মোৰ চপাই চকৰ পৰা পেচেঞ্জাৰ পূৰা কমপ্লিট ফুল হৈ গ'ল। আজিৰ যাত্ৰা যিটো দেখিছোঁ ভালেই হৈছে। আজি পূৰা একদম মঙলদৈ টাউনলৈকে পূৰা স্পষ্ট একদম মানে ক্লিয়াৰ আৰু চিট খালী নোহোৱাকৈ যাব লৈছোঁ। আজিৰ যাত্ৰা ভালেই বুলি ক'ব পাৰি মোৰ। এতিয়া চপাই চক পাৰ হ'লোঁ, বৰ্তমান যাই আছোঁ, আপোনালোকক আগলৈকে দেখুৱাম। কালি গেল নেকি প্ৰগ্ৰামতে? আজি প্ৰগ্ৰাম নেকি? মানে মই গাড়ী চলাই থকা অৱস্থাততো মই ভিডিঅ' কৰিব নোৱাৰোঁ, গতিকে মোৰ লগত বহাজনক মই মোবাইলটো ধৰিব দিছিলোঁ। তেওঁ মোবাইলটো লৰাই ভিডিঅ' কৰি আছে। তেওঁক সেইকাৰণে কৈছোঁ মোবাইলটো লৰাব নালাগে বুলি কৈছোঁ, ভালকৈ ধৰি যাব দিছোঁ, ভিডিঅ'টো যাতে স্পষ্টকৈ আপোনালোকে দেখা পায়। আমি কিছু সময় পিছত এতিয়া তেলিপাৰা পাম। তেলিপাৰা নমা নাই বাৰু পেচেঞ্জাৰ, যাই আছোঁ, তেলিপাৰা পাম আৰু এতিয়া। তেলিপাৰা পাৰ হৈ এতিয়া আমি পাম এয়া কৰিমচক। কৰিমচক পইণ্ট পুলিচ পালোঁ এতিয়া চিধা ইফালে গ'লে ভেবাঘাট পাব আপোনালোকে, ইফালে ভেবাঘাট। আমি চিধা যাম কাৰণ আমাৰ পেচেঞ্জাৰ আমাৰ টাউনৰ ভিতৰত নমা আছে। কৰিমচকত পেচেঞ্জাৰ নামি আছে আমাৰ। ষ্টাৰ্ট কৰিছা? আপোনালোকক একবাৰ কৰিমচক মানে এটা টাৰ্ণ ল'লোঁ মই। কৰিমচকত টাৰ্ণ লৈ আকৌ টাউনৰ ফালে গাড়ীখন আগুৱাই দিলোঁ। হৈছে এতিয়া আমি টাউনৰ ফালে পূৰা চিধা যাই থাকিম। এই আমাৰ কৰিমচকৰ পৰা পানীৰ টেংকিলৈকে যিহে ৰাস্তা, এইটো মানে মিউনিচিপালিটি ব্লক খোপা উঠাই দিছে। দি উঠাৰ পিছত এতিয়া ৰাস্তাটো একে খলা বমা কৰি মানে গাড়ীখন চলাই শান্তি নাপায়, উঠি শান্তি নাপায় পেচেঞ্জাৰে। বিৰাট অশান্তি মানে এইখিনি জেগা। কিবা কৰি বেয়া ৰাস্তাখিনি পাৰ হ'লোঁ, এতিয়া পানীৰ টেংকি পাম। এয়া আমাৰ যিটো হেৰি আছে, এই ইনকাম টেক্স অফিচ আছে, সেয়া পাইছোঁ আহি পানীৰ টেংকি। তাৰপিছত এতিয়া আমি চিধা যাব চেষ্টা কৰিম, কিন্তু ন' এণ্ট্ৰি লাগি থাকে, 8টা বজাৰ পৰা 9 এণ্ট্ৰি লাগে। তথাপিতো চাম, যদি পুলিচ নাথাকে তেতিয়াহ'লে চিধা যাম, আৰু যদি 9 এণ্ট্ৰি লাগি যদি পুলিচ থিয় হৈ থাকে তেতিয়াতো ঘূৰিবই লাগিব। দেখা যাক কি হয়, ওচৰৰ পৰা চাই লওঁ। দেখা পাইছে পুলিচ আছে, ইয়াৰ পৰা ঘূৰিব লাগিব। এই পুলিচে ছিগনেল দিছে অলৰেডি, ঘূৰিবই লাগিল আৰু কি কৰিব আৰু। আকৌ ৰিটাৰ্ণ হৈ আকৌ এতিয়া আমি যাম চিধা বজাৰ হৈ চিধা আমি ষ্টেট বেংক ওলাম যায়। এইটো আমি বজাৰৰ ৰাস্তা ল'লোঁ, যিটো ৰাস্তা দি আমি আমাৰ এইটো ৰাস্তা দি চিধা আপুনি হেৰি কি বুলি কয়, ষ্টেডিয়ামলৈকে যাব পাৰি। ষ্টেডিয়ামৰ পিনে যায় আকৌ সেইপিনে আপোনাক খাৰুপেটীয়া বাছ ষ্টেণ্ড পাব পাৰি। এতিয়া আমি মাজবজাৰেদি টাৰ্ণ ল'লোঁ। মাজবজাৰ পাৰ হৈ চব্জি মাৰ্কেট হৈ আমি ষ্টেট বেংক ওলাম যায়। এয়া দেখা পাইছে, এয়া আমাৰ মঙলদৈ চব্জি মাৰ্কেট। ইয়াতে চব্জি মাৰ্কেট হয়। এতিয়া বৰ্তমান আজি ঈদৰ কাৰণে মানে আজি অলপ হেৰি হৈ আছে, বেপাৰী বা বজাৰ ভালদৰে বহা নাই। আমাৰ এয়া শনি মন্দিৰ পাৰ হ'লোঁ, বজাৰৰ চব্জি মাৰ্কেটৰ লগতে গাতে লাগি থকা শনি মন্দিৰ এইটো দেখা পাইছে। তাৰপিছত এতিয়া চিধা আমি টাৰ্ণ লৈ এতিয়া আমি
APDCL সন্মুখেদি মানে আমাৰ যিটো পাৱাৰ যিটো বিদ্যুৎ অফিচ আছে সেইটোৰ সন্মুখেৰে যায় এইখন হৈছে আমাৰ কি ESI হস্পিটেল আমাৰ মঙলদৈ ESI হস্পিটেল এইখন দেখা পাইছে এইখনতে কোম্পানীৰ ল'ৰাবিলাকে ইয়াত কিবা বেমাৰ আজাৰ হ'লে দেখুৱাব আহে তাৰপিছত এতিয়া এয়া বজাৰ চব্জি মাৰ্কেট লাগিছে অলৰেডি বজাৰৰ মাজেদি গৈ দেখা পাইছে এতিয়া আমি সোমালোঁ আমি আকৌ টাৰ্ণিং ল'লোঁ APDCL সন্মুখেদি যায় আকৌ টাৰ্ণিং লৈ এতিয়া পুৰণা চিনেমা হলেদি যায় আমি চিধা ওলাম যায় ষ্টেট বেংক দেখা পাইছে ইয়াতে আপোনাৰ আমাৰ যিবিলাক ভিতৰত মাৰ্কেট আছে ভিতৰতো চব্জি মাৰ্কেট আছে কাপোৰৰ মাৰ্কেট আছে তামোলৰ মাৰ্কেট আছে যাক যেনেকুৱা যি বস্তু লাগে সব পাব ইয়াতে আগতে ইয়াতে পুৰণা চিনেমা হল বুলি জেগাখিনি কয় কাৰণ ইয়াত চিনেমা হল এটা আছিল এতিয়া আমি টাৰ্ণিং ল'লোঁ এতিয়া আকৌ আমি পালোঁ আহি ষ্টেট বেংকৰ ফ্ৰণ্টত এতিয়া দেখা পাইছে এইটো আমাৰ ষ্টেট বেংক এইটো গলিদি ষ্টেট বেংকত যাব লাগে আমাৰ মঙলদৈ ষ্টেট বেংক হেড ব্ৰাঞ্চ তাৰপিছত এতিয়া পাৰ হৈ ইয়াতে পেচেঞ্জাৰ এজন নামিব অকণমান সময় পিছতে আমি ইয়াৰ পৰা টাৰ্ণিং লৈ আকৌ যাম আমি ভেবাঘাট ইয়াতে পেচেঞ্জাৰ নামিব দেখা পাইছে মই এই ল'ৰাজনক ভিডিঅ' কৰিব দিছিলোঁ এওঁৰ বৰ আত্তানি হৈছে আজি টাইম বেছি হৈ গৈছে তাৰপিছত এতিয়া লোকনাথ বাবা মন্দিৰেদি কাটি বাটাৰ সন্মুখেদি কাটি আমি চিধা এতিয়া 5 নম্বৰ হৈ ভেবাঘাটৰ ফালে আমি যাই আছোঁ দেখা পাইছে এতিয়া পাম আমি 5 নম্বৰ আপোনালোকে চাই থাকিব গোটেই মঙলদৈখন আজি দেখুৱাই মই চিধা আকৌ ৰামহৰি বজাৰৰ ফালে যাম আৰু এটো বিল্ডাৰৰ ফাৰ্ম MLA লেবৰেটৰী পাৰ হ'লোঁ মই এণ্ট্ৰিৰ কাৰণে ঘূৰি ঘূৰি আহিব লগা হৈছে এতিয়া যাই আছোঁ ভেবাঘাট এয়া পাইছোঁ আমাৰ শৰাইঘাটৰ দলং আপোনালোকে ভাবছি মঙলদৈতনো ক'ত শৰাইঘাটত দলং আছে এইখন হ'ল আমাৰ 5 নম্বৰ ৱাৰ্ডৰ ইছলামপুৰ হৈ নতুনপাৰা হৈ যোৱা যিটো নদীৰ ওপৰত থকা দলং আৰু বেছি সময় নাই এতিয়া গাম্বুৰাপাৰা হৈ আমি ভেবাঘাট পাম এতিয়া ভেবাঘাট বাছ ষ্টেণ্ডত মোৰ পেচেঞ্জাৰ নমা আছে মই ভেবাঘাটৰ পৰা পেচেঞ্জাৰ নমাই আকৌ ৰামহৰি অভিমুখে মই আকৌ ৰিটাৰ্ণ হ'ম আৰু এই পালোঁ আৰু বেছি সময় নাই এই ৰিক্সাতনো আৰু কিমান স্পীড হ'ব যিখিনি স্পীড আছে মই গোটেইখিনি এৰি দেখা পাইছে আপোনালোকে ভেবাঘাট পালোঁ আৰু এতিয়া এয়া যিটো আমাৰ পিলপিলি ষ্টেণ্ড আছে ষ্টেণ্ড পালোঁ আহি ইয়াতে মই পেচেঞ্জাৰজন নমাম ৰাখি আছোঁ ইয়াতে গাড়ী ষ্টেণ্ড কৰি মই এইটোৱে হৈছে আমাৰ ভেবাঘাট বাছ ষ্টেণ্ড ইয়াৰ পৰা আপুনি গুৱাহাটী যায় তেজপুৰ যায় আপুনি য'তে ইচ্ছা ত'তে যাব পাৰিব এই বাছ ষ্টেণ্ড ভেবাঘাট বাছ ষ্টেণ্ডৰ পৰা মই এতিয়া ৰিটাৰ্ণ হৈছোঁ ট্ৰেফিক পইণ্টৰ পৰা মই চিধা আকৌ মঙলদৈ টাউন ইয়াতে লাইন পাতি আছে পিলপিলিগিলা হাই স্পীড ৰিক্সাগিলা যদি মই ইয়াতে পেচেঞ্জাৰ উঠিব খোজোঁ তেতিয়াহ'লে হাংগামা এখন লাগে সেইকাৰণে পেচেঞ্জাৰ মাত দিয়া নাই মই দেখুৱাম এইটো আমাৰ দিলীপ শইকীয়া ভৱন এইটো এইখনে হ'ল মোৰ পিলপিলিখনৰ মাকৰ ঘৰ মই এইখন ডিলাৰৰ পৰাই মই মোৰ গাড়ীখন লৈছিলোঁ মই এতিয়া আকৌ ভেবাঘাটৰ পৰা শংকৰ নগৰ হৈ আকৌ মই মঙলদৈ পাৰ্কিঙেদি চুপুৰী পাৰ্কিঙেদি চুপুৰী কাষত থকা পাৰ্কিঙেদি মই এয়া দেখা পাইছে আপোনালোকে পাৰ্কিঙেদি আকৌ ৰিপুজৰ সন্মুখেদি হৈ আকৌ মই চিধা ৰামহৰি ৰিটাৰ্ণ হ'ম আৰু এই দেখা পাইছে মই পাৰ্কিং পালোঁ আহি এতিয়া এই পাৰ্কিং পাম আৰু এতিয়া এইখনে হ'ল আমাৰ মঙলদৈ পাৰ্কিং ইয়াত 4 চকীয়া 2 চকীয়া যি আপুনি পাৰ্কিং কৰিব খোজে ইয়াত পাৰ্কিং কৰিব পাৰিব আমাৰ 2 মহলীয়া পাৰ্কিং এইটো আমাৰ মঙলদৈত এই দেখা পাইছে এই গাড়ীবিলাক পাৰ্ক কৰি থোৱা আছে অলৰেডি
এয়া দেখা পাইছে ই ৰিক্সাবিলাক পাৰ্ক কৰি থয় যি মানে গাড়ী হ'লেও ইয়াত পাৰ্কিং কৰিব পাৰিব এতিয়া ইপিনে গ'লে আপুনি চিধা গ'লে থানা পাব DC কোৰ্ট পাব এতিয়া মই টাৰ্ণিং লৈ ৰিপুজলৈকে যাই আছোঁ আমাৰ SRD ৰিপুজ SRD ৰিপুজৰ পৰা টাৰ্ণ এইজনে আগতে মোৰ দোস্তি আছিল এতিয়া দোকান কৰি আছে তেওঁ আগতে পিলপিলি চলাইছিল তাৰপিছত এতিয়া যায় চুপহিৰ কাষে কাষে যায় পাৰে পাৰে যায় এতিয়া মই আকৌ ৰামহৰি এইটো দেখা পাইছে SRD ৰিপুজ ফাইন ডাইনিং আৰু ইপিনে চিধা গ'লে আপুনি চিভিল মেডিকেল আমাৰ আৰু ইপিনে গ'লে ডাকঘৰ আৰু ইপিনে গ'লে আপুনি আকৌ টংলা ৰোড এইটো মই টংলা ৰোড আকৌ ল'লোঁ যাৰ কাৰণে মই ৰামহৰি বজাৰ আছে আজি ৰামহৰি বজাৰ মই যাই আছোঁ এতিয়া এই চুপহিৰ পাৰ্ক এইখন দেখা পাইছে আমাৰ মানুহবিলাকৰ এটাই ফুটপাথত দোকান দি ভৰ্তি কৰি থৈ দিছে ফুটপাথেদি মানুহ খোজ কাঢ়িব নোৱাৰি যাৰ কাৰণে আমাৰ গাড়ী চলোৱা অসুবিধা হয় এইবিলাক হ'ল আমাৰ চুপহিৰ পুখুৰীৰ পাৰে পাৰে থকা পাৰ্কখন এতিয়া বাটাৰ সন্মুখেদি চিধা মই ৰিটাৰ্ণ হ'ম ৰামহৰি বজাৰ আমাৰ মঙলদৈ মানুহৰে বহুতে নাজানে যে আমাৰ ইনকাম টেক্স অফিচটো মঙলদৈত ক'ত আছে এইটো হ'ল পানী টেংকিৰ কানাড়া বেংকৰ ওপৰত যিটো ৰাধিকা ভৱন আছে সেইটোৱে হ'ল আমাৰ ইনকাম টেক্স অফিচ আছে এতিয়া মই বৰ্তমান পালোঁ আহি ৰাংঢালী হোটেল পাৰ হ'লোঁ অধমপাৰা এতিয়া আমি ৰামহৰি পাবলৈ আৰু বেছি নাই ব'লক মোৰ লগত ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকক যাই আছোঁ ৰামহৰি বজাৰ দেখাই আছোঁ আপোনালোকৰ ৰামহৰি বজাৰত বিৰাট গৰম ৰামহৰি বজাৰলৈকে যাই আছোঁ গাড়ী খালী গাড়ী ভাড়া নাই এয়া ৰামহৰি বজাৰত যাওঁতে আপুনি অধমপাৰা ৰাস্তাটোতে কি ধুনীয়া কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি আছে তাতে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি কুঁহিয়াৰৰ ৰস খাব পাৰিব তাক দেখাই আছোঁ এই কুঁহিয়াৰৰ ৰস খাম এতিয়া ঐ 1 গিলাচ দি 10 টকীয়া দিবি দেই বেছি পইচা নাই আকৌ 10 টকীয়া 1 গিলাচ দি হে দি এতিয়া আমাৰ কুঁহিয়াৰৰ ৰস বেচা মানুহটো দেখাই আছোঁ কি দিছা ক'লা নিমখ বাল্টিঙেদি 1 বাল্টিং দি মোক খাব পাৰি কিমান দি থাকা খাই দিয়া ভাল হ'ব সুন্দৰ পৰিৱেশত এয়া দেখা পাইছে সুন্দৰ পৰিৱেশত আজিৰ ব্লগটোত ইমানেই আপোনালোকক কি দেখুৱাব পাৰিলোঁ কি দেখুৱাব পৰা নাই সেইটো আপোনালোকে দেখাই পাইছে আজিলৈকে গাড়ী চাফা চুফা কৰি মই গাড়ী সামৰিম এতিয়া আজিৰ ব্লগটো ইমানেই এতিয়া গাড়ী ঘৰত চিধা গাড়ী ঘৰত সোমাই দিম আকৌ অহাকালি ব্লগত লগ পোৱাৰ আশাৰে
ধন্যবাদ।